নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই শ্ৰী সাগৰিকা শৰ্মাই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ 4 নম্বৰ পাঠ প্ৰাকৃতিক সম্পদৰ বিষয়ে। আহাচোন আমি পাঠটো আলোচনা কৰোঁ। প্ৰাকৃতিক সম্পদ। এতিয়া কথা হ'ল প্ৰাকৃতিক সম্পদ বুলিলেনো আমি কাক বুজিম? প্ৰাকৃতিক সম্পদ কোনবোৰক আমি প্ৰাকৃতিক সম্পদ বুলি ক'ম? এতিয়া চাবা তোমালোকে, আমি জীয়াই থাকিবৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰোঁ। যেনেদৰে আমাক থাকিবলৈ এটা ঘৰ লাগে বা আৰু ঘৰটো সাজিবলৈ আমাক বাঁহ বেত বা কাঠ খেৰ শিলগুটি এইবিলাকৰ প্ৰয়োজন হয়। আৰু আমি জীয়াই থকাৰ বাবে অতিকৈ প্ৰয়োজনীয় বায়ু, আমি উশাহ নিশাহ নল'লেতো আমি জীয়াই থাকিব নোৱাৰিম। গতিকে জীয়াই থকাৰ বাবে আমাৰ প্ৰয়োজনীয় বায়ু, আমাৰ পিয়াহ লাগিলে আমি পিয়াহ পলাবলৈ আমি পানী খাওঁ। এই পানী বা জুই ধৰিবলৈ খৰি কয়লা এইবোৰনো আমি ক'ৰ পৰা পাওঁ বা কেনেকৈ পাওঁ? যিবিলাক বস্তু নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ বা যিবিলাকৰ ওপৰত আমি নিৰ্ভৰ কৰিয়ে আমি জীয়াই থাকোঁ। এতিয়া কথা হ'ল, খেতি কৰিবলৈ মাটিয়েই হওক বা ঘৰ সাজিবলৈ বাঁহ বেতেই হওক বা উশাহ নিশাহ ল'বৰ বাবে বায়ুৱেই হওক বা পিয়াহ পলাবলৈ পানীয়েই হওক, এইবিলাক বস্তু আমি প্ৰকৃতিৰ পৰাই পাওঁ। এইবিলাক বস্তু আমি নিজে নিজে বনাই ল'ব নোৱাৰোঁ। আৰু প্ৰকৃতিত পোৱা সকলোবোৰ সামগ্ৰীয়ে কিন্তু সম্পদ নহয়। এইটো কথা মনত ৰাখিবা, প্ৰকৃতিৰ পৰা পোৱা আমি সকলোবোৰ সামগ্ৰীয়ে সম্পদ নহয়। প্ৰকৃতিৰ পৰা আহৰণ কৰা সামগ্ৰীসমূহ যেতিয়া আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ বা প্ৰকৃতিৰ পৰা আহৰণ কৰা সামগ্ৰীসমূহ যেতিয়া আমি বিভিন্ন কামত ব্যৱহাৰৰ উপযোগী কৰি লওঁ, তেতিয়াহে তাক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। মানে প্ৰকৃতিৰ পৰা পোৱা বস্তুটো বা সামগ্ৰীখিনি যেতিয়া আমি আমাৰ ব্যৱহাৰ কৰিব পাৰিম, তেতিয়াহে তাক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। এতিয়া চাবা, প্ৰাকৃতিক সম্পদ বুলি ক'লে ভূপৃষ্ঠৰ উপৰিভাগ আৰু ভূগৰ্ভৰ তলত সঞ্চিত থকা সম্পদসমূহক বুজায়। এতিয়া তোমালোকে ভাবিছা চাগে, ভূপৃষ্ঠৰ উপৰিভাগ আৰু ভূগৰ্ভনো কি বস্তু? ভূপৃষ্ঠৰ উপৰিভাগ বুলি ক'লে অতি সহজতে ক'ব গ'লে মাটিৰ ওপৰত, ধৰি লওক আমি যিখিনি বস্তু পাম, বায়ু পানী মাটি উদ্ভিদ এইবিলাক, ঠিক আছে, উদ্ভিদ এইবিলাক। আৰু ভূপৃষ্ঠ বুলি ক'লে মাটিৰ তলত, মানে আমি গাঁত খান্দিলে বা পানীৰ মাটিটো আমি যেতিয়া খান্দি দিম ন, ঘৰত কেতিয়াবা কাম কৰিলে চাবাচোন, আমি কোদালেৰে যদি মাটি খান্দি দিয়ে, বহুত দলৈকে যদি খান্দি দিয়া হয়, তেতিয়ানো আমি কি পাম বা কি বিচাৰি পাওঁ? সেইবিলাক হৈছে ভূগৰ্ভ। মানে ভূ মানে মাটি, মাটিৰ গৰ্ভত বা মাটিৰ তলত সোমাই থকা বা মাটিৰ ভিতৰত সোমাই থকা সম্পদবিলাক। এতিয়া আমি প্ৰথম পেৰেগ্ৰাফটোত গম পালোঁ যে প্ৰাকৃতিক সম্পদ কোনবোৰ। আহা আমি এতিয়া দ্বিতীয় পেৰেগ্ৰাফলৈ আগবাঢ়োঁ। দ্বিতীয় পেৰেগ্ৰাফটোত দিছে কি? কিছুমান প্ৰাকৃতিক সম্পদ যেনে বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি, এইবোৰ আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। আৰু এইবোৰ আমি যিমানেই ব্যৱহাৰ কৰোঁ, এইবোৰৰ কেতিয়াও শেষ নহয়। যেনে চাবা, বায়ু, আমি যিমানে উশাহ নিশাহ লওঁ, কেতিয়াবা বায়ু শেষ হৈ যায় জানো? নহয়। মাটিও শেষ নহয়, উদ্ভিদো শেষ নহয়। উদ্ভিদ নিজে নিজে গজি উঠে। তাৰোপৰি আমিও উদ্ভিদ ৰোপণ কৰিব লাগে। নিশ্চয় তোমালোকেও উদ্ভিদ বৃক্ষৰোপণ কৰা বা গছ ৰোৱা। ঠিক তেনেদৰে পৰিৱেশ দিৱসত তোমালোকে গছ ৰুইছা, আমি ফটোবিলাক পাইছোঁ। আমাৰ বিদ্যালয়ত আমি গছ ৰোপণ কৰোঁ। তোমালোকে নিশ্চয় ঘৰতো গছ ৰোপণ কৰিব লাগে। এইটো বহুত ভাল অভ্যাস। ঠিক তেনেদৰে বায়ু, মাটি, উদ্ভিদ বা আমি যি সৌৰশক্তি পাওঁ, সূৰ্যৰ ৰশ্মি পাওঁ, এইবিলাক শেষ হৈ জানো? এইবোৰ শেষ হৈ নাযায়, কাৰণ এইবোৰ প্ৰাকৃতিকভাৱেও প্ৰাকৃতিকভাৱে অট'মেটিকেলি নিজে নিজে হৈ যায়। সূৰ্যৰ পৰা আহৰণ কৰা শক্তিও অহৰহভাৱে আমি আহৰণ কৰি থাকিব পাৰোঁ। বা মাটি হওক, বায়ু হওক, এইবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছতো আমি পুনৰ ব্যৱহাৰ কৰি থাকিব পাৰোঁ। এই সম্পদবোৰকে কি বুলি কোৱা হয়? নৱীকৰণক্ষম সম্পদ বুলি কোৱা হয়।
এতিয়া তোমালোকে যদি লিখিব লাগে নৱীকৰণক্ষম সম্পদ বুলিলে কি বুজা, তেন্তে আমি কি লিখিব লাগিব, যিবোৰ সম্পদ মানুহে অহৰহভাৱে ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায় বা বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰি, তেনেবোৰ সম্পদকে নৱীকৰণক্ষম সম্পদ বুলি কোৱা হয়। আহা এতিয়া আমি ৩ নম্বৰ পেৰেগ্ৰাফটোলৈ আগবাঢ়োঁ। ৩ নম্বৰ পেৰেগ্ৰাফটোত দিয়া আছে অনৱীকৰণক্ষম সম্পদ কোনবোৰ। এতিয়া চাবা, আমি আগতে ক'লোঁ যে যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰি বা শেষ হৈ নাযায় তাক নৱীকৰণক্ষম সম্পদ বোলে। তো অনৱীকৰণক্ষম সম্পদ হ'ব তাৰে উল্টাটো, অৰ্থাৎ যিবোৰ সম্পদ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পিছতে শেষ হৈ যায় বা প্ৰকৃতিয়ে ইয়াক পুনৰ নতুনকৈ উৎপাদন নকৰে, তেনেবোৰ সম্পদকে কোৱা হয় অনৱীকৰণক্ষম সম্পদ। যেনে ধৰি লোৱা খনিজ পদাৰ্থ, কয়লা, খাৰুৱা তেল। গতিকে এই সম্পদবোৰ আমি খৰচ কৰাৰ ক্ষেত্ৰত আমি মিতব্যয়ী হোৱাটো অতিকৈ প্ৰয়োজন। ইয়াৰ পিছত তোমালোকে এটা বস্তু লিখিবা, প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী সম্পদ নহয় কিয়? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিখিবা, ছুটিকৈ লিখিলে হ'ব। লিখি পিনে মোক গ্ৰুপত দি দিবা বা মোক হোৱাটছএপ নাম্বাৰত ফটো মাৰি পঠাই দিবা। নেক্সট চাবা, আমাৰ ৰাজ্যত পোৱা প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত বনজ সম্পদ, জলজ সম্পদ, কৃষিজাত সম্পদ আৰু খনিজ সম্পদেই প্ৰধান। আমাৰ ৰাজ্যত পোৱা সম্পদসমূহক আমি 4টা ভাগত ভাগ কৰিব পাৰোঁ। সেইবোৰ হৈছে বনজ সম্পদ, জলজ সম্পদ, কৃষিজাত সম্পদ আৰু খনিজ সম্পদ। আহাচোন আমি এতিয়া এই সম্পদসমূহৰ বিষয়ে আলোচনা কৰোঁ। বনজ সম্পদ। বনজ সম্পদ বুলি ক'লে আমি সাধাৰণতে হাবি জংঘল বা বনত থকা জীৱ জন্তু, চৰাই চিৰিকটি, উদ্ভিদকে সামৰি লওঁ বা হাবিত থকা জীৱ জন্তু, চৰাই চিৰিকটি, উদ্ভিদসমূহক বুজোঁ। এতিয়া চাবা, আমাৰ অসমখন হ'ল বনাঞ্চলেৰে ভৰপূৰ। আমাৰ অসমত বহুতো মূল্যৱান উদ্ভিদ পোৱা যায়। যেনেকুৱা ধৰি লোৱা শাল, চেগুন, গমাৰি, শিশু, তিতাচপা, হেলং, বনচুম, শিমলু, কদম, কৰৈ, এইবিলাক গছ অতি মূল্যৱান। এই উদ্ভিদসমূহৰ ভিতৰত কিছুমান উদ্ভিদ অসমৰ নামনি অঞ্চলত বা কিছুমান উদ্ভিদ অসমৰ পাহাৰীয়া অঞ্চল বা বৰাক উপত্যকাত, ইয়াৰ উপৰি আন কিছুমান উদ্ভিদ নৈ উপনৈসমূহৰ দুয়োপাৰে থকাটো আমি দেখিবলৈ পাওঁ। অসমৰ হাবিসমূহ বিভিন্ন চৰাইৰ বাসভূমি, যেনে ভাটৌ, মইনা, শগুন, ফেঁচা, ময়ূৰ, দেওহা, ধনেশ পক্ষী ইত্যাদি। ইয়াৰ উপৰি তোমালোকে জানা, আমাৰ অসমত এশিঙীয়া গড় পোৱা যায়। আৰু এই এশিঙীয়া গড়ৰ বাবে আমাৰ অসমখন পৃথিৱী বিখ্যাত। এতিয়া তোমালোকে মোক ক'ব লাগে এই এশিঙীয়া গড়টো ক'ত পোৱা যায়। এতিয়া চাবা, অসমৰ হাবিত বিভিন্ন ধৰণৰ প্ৰাণী বা জীৱ জন্তু পোৱা যায়। যেনে হাতী, ঢেকীয়াপতীয়া, বাঘ, হৰিণা, বন গাহৰি, ভালুক, বনৰীয়া মহ, শিয়াল, হলৌ বান্দৰ, সোণালী বান্দৰ আদিবোৰ হ'ল আমাৰ অসমৰ আপুৰুগীয়া প্ৰাণী। আৰু এই প্ৰাণীসমূহ চাবলৈ প্ৰতি বছৰে দেশ বিদেশৰ পৰা বহুতো পৰ্যটক আহে। ইটো বছৰ বা ইয়াৰ আগৰ বছৰ বৰ্তমান পৰিস্থিতিৰ কাৰণে, মহামাৰীৰ কাৰণে বাৰু তেনেকুৱাকৈ কোনো আহিব পৰা নাই বা পৰ্যটনস্থলীবোৰ বন্ধ হৈ আছে। এতিয়া চাবা, তাৰে পিছৰ পেৰেগ্ৰাফটো চাবা, অসমৰ শাল, চেগুন, তিতাচপা আদি উদ্ভিদৰ কাঠৰ মূল্যৱান, অতিকৈ মূল্যৱান। মানে এইবিলাক কাঠৰ মূল্য অতি বেছি। আমি ঘৰত ব্যৱহাৰ কৰা বিছনা বা দৰ্জা বা খিৰিকী বা ফাৰ্নিচাৰবোৰ, চফা ছেট হওক, ডাইনিং হওক, এইবিলাক যিবিলাক কাঠৰ সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ, এই প্ৰায়বোৰ সামগ্ৰীয়ে এই মূল্যৱান উদ্ভিদৰ কাঠৰ পৰাই তৈয়াৰ কৰি লোৱা হয়। ইয়াৰ উপৰি আমাৰ অসমত বহুতো ঔষধি গুণযুক্ত উদ্ভিদো পোৱা যায়। তোমালোকে কেইবিধমান ঔষধি গুণযুক্ত গছৰ নাম লিখি মোক হোৱাটছএপত পঠাই দিবা বা কমেণ্ট বক্সত কমেণ্ট কৰিবা। এতিয়া চাবা, আমাৰ অসমৰ হাবিৰ পৰা যিবিলাক খৰি, ফল মূল বা ঔষধি গুণযুক্ত উদ্ভিদ মানুহে পায়, এইবোৰ বিক্ৰী কৰি পিনে মানুহে নিজৰ জীৱিকা নিৰ্বাহ কৰে।
ইয়াৰ উপৰি আমাৰ অসমত উৎপন্ন হোৱা শাল চেগুন আদিৰ দৰে মূল্যৱান গছসমূহ দেশৰ বাহিৰলৈ পঠিয়াই দিয়াও হয় আৰু এই বনজ সম্পদসমূহৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ অসমত জুইশলা প্লাইউড কাগজ ৰেচম আদি উদ্যোগসমূহ গঢ়ি উঠিছে গতিকে আমি আমাৰ বনজ সম্পদসমূহ সংৰক্ষণ কৰাটো অতিকৈ প্ৰয়োজন ইয়াৰ উচিত ব্যৱহাৰ আমি কৰিব লাগে এতিয়া আমি জলজ সম্পদ বা খনিজ সম্পদ কৃষিজাত সম্পদ এই সম্পদসমূহৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট বক্সত জনাবা যদি কিবা ককজা আছে তেন্তে মোক মেছেজ কৰি সুধিব পাৰা বা কমেণ্ট কৰি সুধিলেও মই ভালদৰে বুজাই নেক্সট ভিডিঅ' এটা বনাই দিম নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ